এখন পৃথিৱীত মই থাকিব পইচা নাই মই এখন পৃথিৱীত থাকিব পইচা নাই মই যামগৈ কামত কিয় কান্দি আছ মই যামগৈ কামত উঠাচোন ভাইটি উঠাচোন কি মা দেউতাই গালি দিছিলে তোমাক গালি দিছে মায়ে কি কি মানে কি বুলি কৈছিলে কামত যাব দিছে কামত যা আকৌ ঘৰ পৰিয়ালটো চলাব লাগিব ন কান্দি নাথাকিবা কান্দি থাকিলে বেয়া নহয় কথাটো আৰু মায়ে পাপাই বেয়া কথা নকয় ন ভাল কথাই কয় অঁ পইচা 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 কিবা এটা খাবা অঁ পিছি দিছোঁ কি কাম এটা কৰিবা পইচা আছে নে তোমাৰ তাত পইচা 10 টকা আছে এইকেইটা লোৱা তুমি বাটত কিবা এটা খাবা আৰু যদি পইচা লাগে মই গুগল পে' মাৰি দিম হ'ব বাৰু গম পাইছা নাই মায়ে পাপা যি কয় ভালেই কয় গম পাইছানে বেয়াটো নাভাবিবা এতিয়া ডাঙৰ হৈ আহিছা এদিন নহয় এদিনটো বিয়া পাতিব লাগিব ন সেইটো কাৰণে মায়ে পাপা যি কয় সেয়া শুনিবা গম পাইছানে এতিয়া যোৱা কান্দি নাথাকিবা যোৱা বেয়া নহয় হা কি কামত গ'লোঁ থেত চেলা মালিকটোও বেয়া এৰি পইচা দিবও টান পায় কি ক'বা এতিয়া ঘৰত যাই পেলাই কি খাম হে এতিয়া ঘৰত যাই পেলাই কি খাম কোনোবা ফালে ফুৰিব যাম বুলি ভাবিছিলোঁ ক'ত যাম লগ সংগ এটা নাই অঁ ঐ ভাইটি সেইদিনাচোন কামত গৈছিলি অঁ তই কিয় গুচি আহিলি মালিকে এৰি 100 টকা এটা দি খেলাইছোঁ দাদা সেই এইটো কামত যোৱা বুলি ন ঘৰৰ মানুহকেইটা কেনেকৈ তই সেই এতিয়া মোৰে চিন্তা লাগিছে ঘৰখন কেনেকৈ চলাওঁ কি কওঁ নহয় এইটো বেয়া কথা নহয় সেইকাৰণে মায়ে দেউতা বেয়া নকয় নহয় ঘৰতে কাম কৰি পেলাইতো থাকিব পাৰ ঘৰতে থাকিব পাৰ হা এইবিলাক বেয়া কথাও মানে কামত গ'লে মন খুচি কৰি থাকিবি তেতিয়াহে ভাল হ'ব যদি তই যদি মন খুচি কৰি নাথাকো তই যদি বেলেগ কথা ভাবি থাকো কামলৈ কেনেকৈ মন বহিব হা সেইটোৱে কয় দাদা এতিয়া সেইদিনা এতিয়া মালিকৰ কথা পইচা কিমান আনিলি মাত্ৰ 200 টকা এটা দিছে 200 টকা এটা দিছে এতিয়া সেই 200 টকাটো কি কৰিবা সলনি খাব লাগিব উপায়ে নাইতো কি হ'ব কাম এটা কৰ নেকি তই কাইলৈৰ পৰা মোৰ লগতে থাক মোৰ লগতে কাম কৰিবি মই কি পাওঁ তোমাক দিম আৰু হ'ব হ'ব বাৰু হা বেয়া ভাবি নেকি বেয়া নাপাওঁ কিয় বেয়া পাম মই তোমাক বেয়াটো নাভাবোঁ ভালটোৱে ভাবোঁ এতিয়া তুমি কাম এটা কৰা এতিয়া ঘৰলৈ যোৱা ঘৰলৈ যাই পেলাই মা পাপাক ক'বা যে মই কামত গৈছিলোঁ নাহিম বুলি ভাবিছিলোঁ মালিকটো বেয়া কাৰণে মই গুচি আহিলোঁ এতিয়া মোক তহঁতে যি কওঁ মই তাকে শুনিম হ'ব বাৰু তেনেকৈ কবি মা দেউতাক তেনেকৈ কবি মা দেউতাক ভৰি হাতে ধৰিবি মা দেউতা এনেই ভাল পাব গম পাইছা হ'ব এনে যিয়ে নকওক খালি মই ঘৰলৈ যাওঁগৈ অঁ দাদাকতো পইচা কিমান লৈছিলোঁ 60 টকা লৈছিলোঁ এতিয়াতো মইতো পইচাটো দিব লাগিব দাদাক আকৌ দেখিলে আকৌ মোক বেয়া বুলি ক'ব সেইটো কাৰণে পইচাটো দিয়াতে ভাল অ' দাদা